নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই কলপচলাৰ এখন শুকান ভাজিৰ ৰেচিপি দিম বুলি ভাবিছোঁ। তাকে মই এয়া কলপচলাডোখৰ ধুনীয়াকৈ ধুই মেলি আনি ৰেডি কৰি লৈছোঁ। এতিয়া মই কাটি মেলি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু মোৰ যিসকল মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যাতে আগুৱাই যাব পাৰোঁ। সকলোৰে সমৰ্থন লাগে। মোৰ এই কলপচলাখিনি এতিয়া কটা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ হাতেৰে মোহাৰি মিহি কৰি ল'ম। কলপচলাখিনি মোৰ এতিয়া ৰেডি কৰি ল'লোঁ বনাবৰ বাবে। এতিয়া ইয়াত মই লৈছোঁ কেইটামান এমুঠিমান মটৰ আৰু এটা ডাঙৰ চাইজৰ আলু, কাটি লোৱা পিঁয়াজ। এতিয়া মই বনাই লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। মই কেৰাহীত এতিয়া মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাৰ পাছত মই পিঁয়াজ দিম আৰু জিৰা, ধনিয়া গুড়া এইবিলাক মছলাও এড কৰিম। আপোনালোকে তেতিয়া চাই থাকক। এবাৰ লুটিয়াই দিছোঁ আৰু মই ধুনীয়াকৈ ঢাকাতে সিজাম। জুইটো মই কমাই দিম। ভাজিখন এতিয়া প্ৰায় হৈছেগৈ আৰু নমাব পৰা। আৰু অলপ দেৰি ৰাখিম আৰু এনেই ভাপতে, তাৰপিছতে নমাই দিম। এয়া আমাৰ কলপচলাৰ শুকান ভাজি ৰেডি হৈ গ'ল। এই ভাজিখন আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু ট্ৰাই কৰি কেনে পালে জনাব কমেণ্ট কৰি। আৰু এই ভাজিখন আপোনালোকে ৰুটি বা ভাতৰ লগত খাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ এই ভিডিঅ'টি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।